মোৰ ইউটিউব চেনেল কেৰিয়াৰ পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত লৈ আহিছোঁ দশম শ্ৰেণী ক্লাছ 10ৰ কাৰণে চেপ্টাৰ নাম্বাৰ 8 অষ্টম অধ্যায়। চেপ্টাৰটো হ'ল ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি। ট্ৰিগনমেট্ৰিৰ পৰিচয়। ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি, অসমীয়াত যাক কোৱা হয় ট্ৰিগনমেট্ৰিৰ পৰিচয়। এই চেপ্টাৰটো বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় মেথছৰ কাৰণে। এই চেপ্টাৰটো মই আজি ডিসকাস কৰিব খুজিছোঁ। মই প্ৰত্যেকটো অংকই প্ৰত্যেকটো সামে এক্সাৰসাইজৰ প্ৰত্যেকটো সামে কৰি দিম বুলি ভাবিছোঁ। ইয়াতে ফাৰ্স্ট মই ইন্ট্ৰডাকশ্যনটো দিব বিচাৰিছোঁ। ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি। ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি means what is trigonometry? ট্ৰিগনমেট্ৰিৰ মিনিংটো হ'ল, ইয়াৰ নামটোৰ পৰা আমি মিনিংটো আনিব পাৰোঁ। TRI, try, GONOMETRY। মই তিনিটা পার্ট করে যদি লিখে দিও ট্রিগোনোমেট্রি হয়ে যায়। ট্রাই মানে 3, গন মানে সাইড। ইন জিওমেট্রি উই ইউজ দিস ওয়ার্ড গন। গন মিন্স সাইড। যেনেকৈ আমি পাইছো পলিগন। পলিগন, এই গন গন মানে হল সাইড, পলি মানে বহুত, কেইবাটাও সাইড, মোর দেন 3। তেনেহলে পলিগন, গন মানে সাইড, ইয়াতো গন মানে সাইড বাহু, আৰু মেট্ৰি মানে মেজারমেন্ট কৰা যেটো হয় মেজারমেন্ট। এইটো হল মানে ট্রিগোনোমেট্রি, 3 সাইডৰ মেজারমেন্ট কৰা। 3 সাইড কাট থাকে, এটা ট্রায়াঙ্গেলৰ, এটা ত্ৰিভুজৰ হে 3 সাইড থাকে। অসমীয়াৰ নাম দিছে ত্ৰিকোণ। ত্রিকোণমিতি। ত্রিকোণমিতি, ত্রি মানে 3, কোণ মানে এঙ্গেল, যাক আমি কোণ বুলি কওঁ, এঙ্গেল, আৰু মিতি মানেও মেজারমেন্ট কৰা, মাপজোখ কৰা, মেজার কৰা। তিনিটা কোণৰ মেজারমেন্ট। তিনিটা কোণ ক'ত থাকে? ঘূৰি আমি যাওঁ ত্ৰিভুজত। ত্ৰিভুজত তিনিটা কোণ আৰু তিনিটা বাহু থাকে। এই ত্ৰিকোণমিতিৰ সহায়ত আমি কি কৰিব পাৰো? ত্ৰিভুজ এটাৰ যিকোনো কোণ এটা উলিয়াব পাৰো, কোণটোৰ মেজাৰ কিমান। যদি আমাৰ বাহু বিলাকৰ মাপ দিয়া থাকে, সাপোজ ABC এটা ত্ৰিভুজ, ABC is a triangle. সাপোজ AB ৰ ভ্যালু দিয়া আছে, BC ৰ ভ্যালু দিয়া আছে, AC ৰ ভ্যালু দিয়া আছে, তেনেহলে আমাক হয়তো এঙ্গেল B বা এঙ্গেল A বা এঙ্গেল C উলিয়াব লাগে। নাইবা যদি কোণৰ মাপ দিয়া থাকে, তেনেহলে আমাক এঙ্গেলৰ মেজাৰ দিয়া থাকিলে আমাক উলিয়াব লাগিব সাইড বিলাকৰ, বাহু বিলাকৰ মেজাৰ উলিয়াব লাগিব। কিন্তু ইয়াত সবতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল, ত্ৰিকোণমিতিত এটা সবতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল, যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত আমি এইটো ইউজ কৰিব নোৱাৰি। যিকোনো ত্ৰিভুজ দিয়া থাকিব পাৰে, কিন্তু ত্ৰিভুজটো আমাক কনভার্ট কৰিব লাগিব রাইট এঙ্গেল ট্রায়াঙ্গেল। রাইট এঙ্গেল ট্রায়াঙ্গেল নাইবা যাক আমি অসমীয়াত কম সমকোণী ত্ৰিভুজ। আমি ত্ৰিভুজটো সমকোণী ত্ৰিভুজত কনভার্ট কৰি ল'ব লাগিব। ত্ৰিভুজটোত কনভার্ট কৰি লৈহে আমি কি কৰিম? সমকোণী ত্ৰিভুজত রাইট ট্রায়াঙ্গেলত আমি কনভার্ট কৰি লৈহে আমি এই বাহুৰ মাপ, সাইডৰ মেজাৰ নাইবা এঙ্গেলৰ মেজাৰখিনি উলিয়াব পাৰিম। যদি আমি সমকোণী ত্ৰিভুজত, দ্যাট মিন্স রাইট ট্রায়াঙ্গেলত কনভার্ট নকৰো, তেনেহলে আমি কেতিয়াও ইয়াৰ মেজাৰ কৰিব নোৱাৰিম। সেইকাৰণে ট্ৰিগোনোমেট্ৰিত কেৱল সমকোণী ত্ৰিভুজটোৱে ইউজ কৰা হয়। যদি এটা সমবাহু নাইবা বিষম বাহু, দ্যাট মিন্স ইকুইলেটারাল ট্রায়াঙ্গেল অর স্কেলেন ট্রায়াঙ্গেল দিয়া থাকে, তেনেহলে সাপোজ এনেকুৱা এটা ট্রায়াঙ্গেল দিয়া আছে, তেনেহলে আমি এইটো বিন্দুৰ পৰা, এই পইণ্টটো শীৰ্ষবিন্দুৰ ভাৰ্টেক্সটোৰ পৰা এটা কি লম? লম্ব টানি লম, পারপেন্ডিকুলার টানি লম। ইয়াতে পারপেন্ডিকুলার ড্ৰ কৰাৰ লগে লগে এইটো এটা কি হৈ গল? রাইট এঙ্গেল ট্রায়াঙ্গেল হৈ গল, সমকোণী ত্ৰিভুজ হৈ গল। ইয়াৰ পৰা আমি আৰামে কি কৰিব পাৰো? সাইডৰ মেজাৰ বা এঙ্গেলৰ মেজাৰখিনি উলিয়াব পাৰো। গতিকে জাস্ট মই আইডিয়াটো দিছো, ট্ৰিগোনোমেট্ৰি ক'ত ইউজ কৰা হয়। ট্ৰিগোনোমেট্ৰি কেৱল ত্ৰিভুজৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। যদি এটা আয়ত দিয়া থাকে, আয়ত ক্ষেত্ৰ দিয়া থাকে, নাইবা বৰ্গ দিয়া থাকে, তেনেহলে আমি কি কৰিম? এইটো ডিভাইড কৰি লম। আয়ত দিয়া থাকিলে আমি কৰ্ণ যোগ কৰি দিম। কৰ্ণ এনেকুৱা যদি আয়ত ক্ষেত্ৰ দিয়া থাকে, এনেকৈ আমি কৰ্ণ এটা ডায়াগোনাল এটা ড্ৰ কৰি দিম ৰেক্টেঙ্গুলার। ড্ৰ কৰিলে আমি এইটো এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেল, এইটো এটা ৰাইট এঙ্গেল ট্রায়াঙ্গেল, সমকোণী ত্ৰিভুজ পাই যাম। ইয়াৰ পৰা আমি তেতিয়াহে উলিয়াব পাৰিম। ত্ৰিভুজত কনভার্ট কৰিবই লাগিব। এইটো চাহে বহুভুজ দিয়া থাকক, বর্গ দিয়া থাকক, আয়তক্ষেত্ৰ দিয়া থাকক,
নাইবা পঞ্চভুজ দিয়া ষড়ভুজ দিয়া থাকক আমি কি কৰিব পাৰো এইটো কনভাৰ্ট কৰি লম ত্ৰিভুজত সমকোণী ত্ৰিভুজতে কনভাৰ্ট কৰিব লাগিব এইটো সমকোণী ত্ৰিভুজতে এপ্লিকেবল হয় এতিয়া মই ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' নাইবা ট্ৰিগোনোমেট্ৰিক অনুপাত ট্ৰিগোনোমেট্ৰিৰ আসল বেসিক কনসেপ্টখিনি লৈ মই আহিব বিচাৰিছো ট্ৰিগোনোমেট্ৰিক অনুপাত মানে ট্ৰিগোনোমেট্ৰিক বা ট্ৰিগোনোমেট্ৰিৰ কিছুমান ৰেচিঅ' ইউজ কৰা হয় ৰেচিঅ' মানে অনুপাত ইউজ কৰা হয় কেনেকুৱা ধৰণৰ আমি অনুপাত পাইছিলো যেনেকুৱা p by b এইটো এটা অনুপাত লম এই p কি হয় b কি হয় বা h by b বা b by h বা b by p বা b by p by b এনেকুৱা ধৰণৰ কিছুমান অনুপাত এইবিলাক ফ্ৰেকশনত লিখা হয় ফ্ৰেকশন বিলাকক আমি অনুপাতত লিখিব পাৰো b to p b to h এনেকৈ আমি অনুপাতত লিখিব পাৰো এই ত্ৰিকোণমিতি সদায় কিছুমান অনুপাতত ব্যৱহাৰ কৰা হয় অনুপাত বিলাক হল এটা ত্ৰিকোণমিতিৰ কোণ দিয়া থাকিলে সেই কোণটোৰ পৰা আমি বাহু বিলাকৰ বা ট্ৰায়াঙ্গেলটোৰ সাইড বিলাকৰ ৰেচিঅ' উলিয়াই লওঁ ৰেচিঅ' উলিয়াই লৈহে আমি কি কৰিব পাৰিম মেজার হয় এঙ্গেলৰ মেজাৰটো নাইবা সাইডৰ মেজাৰটো উলিয়াব পাৰিম তেতিয়া এই ত্ৰিকোণমিতিত আমাৰ 6 নাম্বাৰ অফ ৰেচিঅ' আছে তাৰে ফাৰ্স্ট হল সাইন ইয়াৰ নামটো হল সাইন যাক আমি শর্টকাট SIN লিখিম সাইন ৰেচিঅ' তাৰ পিছতটো লিখিম কোসাইন ইয়াক লিখিম cos সাইন শর্টকাট সাইন কোসাইনৰ cos আৰু টেনজেন্ট হল থাৰ্ডটো টেনজেন্ট ইয়াক আমি শর্টকাট লিখিম tan ৰেচিঅ' কোটেনজেন্ট ইয়াক আমি শর্টকাট লিখিম cot সেকেন্ড ইয়াক লিখিম sec আৰু cosecant ইয়াক লিখিম cosec এনেকৈ আমি ছয়টা ৰেচিঅ' পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ৰেচিঅ' কেইটা কি কি সাইন ৰেচিঅ' কোসাইন ৰেচিঅ' টেনজেন্ট কোটেনজেন্ট সেকেন্ড কোসেকেন্ট কিন্তু আমি ইয়াত ইউজ কৰিম শর্টকাট লৈ সাইন cos tan cot sec cosec এই ছয়টা ৰেচিঅ' মেইন হল ত্ৰিকোণমিতিৰ এই ছয়টা বস্তু তাৰে ভিতৰত আমি যদি তিনিটা জানো সাইন cos আৰু tan এই তিনিটা জানিলে এই বাকি তিনিটা আমি বহুত সহজে উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো মই এইটো ডিসকাস কৰি আছো পিছত ফাৰ্স্টত ক'ব বিচাৰিছো এই সাইন cos tan এই তিনিটাৰ লগত আমাৰ এটা ত্ৰিভুজৰ সম্পৰ্ক কি এই সাইন cos tan cot sec আৰু cosec এইবিলাকৰ লগত আমাৰ সদায় লিখা হ'ব এঙ্গেল বিলাক আৰু কোনটো এঙ্গেল লিখিম আমাৰ যেহেতু আমি এটো সমকোণী ত্ৰিভুজত ইউজ কৰিম ৰাইট এঙ্গেল ট্ৰায়াঙ্গেলত ইউজ কৰিম গতিকে এটা ৰাইট এঙ্গেল ট্ৰায়াঙ্গেল লৈছো মই ABC ইয়াৰ এঙ্গেল B ইকুৱেল টু মই লৈছো 90 ডিগ্ৰী এই এঙ্গেলটো 90 ডিগ্ৰী লৈছো এতিয়া আমি সকলোৱে জানো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেটো কোণ সমকোণ থাকে ঠিক তাৰ বিপৰীত বাহু যেটো থাকে তাক কোৱা হয় অতিভুজ আৰু যাক কোৱা হয় হাইপোটেনিয়াস এইটো আৰু এতিয়া সাপোজ এইটো মই হাইপোটেনাস লৈছো এইটো মই বেস লম বেস যাক কোৱা হ'ব ভূমি আৰু এইটো লম পারপেন্ডিকুলার যাক কোৱা হয় উন্নতি পারপেন্ডিকুলার নাইবা আমি ইয়াক ক'ব পাৰো এটা আৰু এটা ওয়ার্ড ইউজ কৰিব পাৰো হাইট পারপেন্ডিকুলার অর হাইট আমি ইয়াত হাইট ওয়ার্ডটো ইউজ কৰিম উন্নতি ভূমি আৰু অতিভুজ এইটো হল আমাৰ সমকোণী ত্ৰিভুজৰ বেসিক কনসেপ্টটো এতিয়া মই এই সাইন cos tan cot sec cosec এই ৰেচিঅ' কেইটা মই হয় a এঙ্গেলৰ লগত ৰিলেট কৰিম নহলে c এঙ্গেলৰ লগত ৰিলেট কৰিম মই ফাৰ্স্টত c এঙ্গেলৰ লগত ৰিলেট কৰিব খুজিছো মই মানে এঙ্গেল c লৈছো তেনেহলে এনেকৈ লিখিম sin c cos c tan c cot c sec c আৰু cosec c এনেকৈ সাইন ৰেচিঅ' বিলাক লিখিম এতিয়া এই sin c এই এঙ্গেল c টো যদি লওঁ তেনেহলে এই এঙ্গেল c আমি কি লিখিম ত্ৰিকোণমিতিক ৰেচিঅ'টোৰ লগত লিখিম ত্ৰিকোণমিতিক অনুপাত যেটো আছে তাৰ লগত লিখিম sin c
sin c এতিয়া এটা কি হয় ত্ৰিকোণমিতিক ৰেশিও ত্ৰিকোণমিতিক অনুপাত যেহেতু ই এটা ত্ৰিকোণমিতিক অনুপাত এই ত্ৰিকোণমিতিক অনুপাত বিলাক যেতিয়া কোণৰ লগত ৰিলেট কৰা হয় তেতিয়া কি কৰা হয় এই যিকোনো দুটা বাহুৰ অনুপাত হিচাপে আমি প্ৰকাশ কৰো এতিয়া মই কৰিব খুজিছো কি আমি এংগেল লৈছো c এংগেল c ললে ঠিক এংগেল চিৰ বিপৰীত বাহু এইটো হল বিপৰীত বাহু অপোজিট সাইডস আৰু এংগেল চিৰ গাতে লাগি থকাটোক আমি কম সন্নিহিত বাহু adjacent sides এতিয়া এই adjacent side এইটো অপোজিট সাইড এইটো হাইপোটেনাস ইয়াক মই অপোজিট বাহুটো আমি ডিনোট কৰিম প্ৰকাশ কৰিম স্মল লেটাৰ p ৰে আৰু adjacent সাইডটোক আমি ডিনোট কৰিম স্মল লেটাৰ b আৰু হাইপোটেনাসক আমি প্ৰকাশ কৰিম স্মল লেটাৰ h ৰে এইটো p এইটো b এইটো h এতিয়া এইটো হল sin c ৰ অনুপাতটো হল বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ বিপৰীত বাহুক আমি কি কৈছো p আৰু অতিভুজক কৈছো h তাৰ মানে sin ৰেশিওটো আমি কোনটো এংগেল লৈছো সেইটো কোনো চাবলগীয়া নাই sin ৰেশিও লোৱাৰ লগে লগে যেটো এংগেল লৈছো তাৰ বিপৰীত বাহুটো ওপৰত লিখিম আৰু সদায় হাইপোটেনাস অতিভুজটো তলত লিখিম এইটো হল আমাৰ sin ৰেশিও এতিয়া cos ৰেশিও তেনেহলে কি হ'ব cos ৰেশিওটো হল সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ এইটো হল আমাৰ cos c ইয়াৰ পিছত হল tan c হল বিপৰীত ডিভাইডেড বাই সন্নিহিত তেনেহলে এইটো হ'ব আমাৰ b বাই h আৰু এইটো হ'ব p বাই b এতিয়া এই বিপৰীত বাহু সন্নিহিত বাহু এইবিলাক মই ক'ব নাযাম মই বহুত শৰ্টকাটত আহিব বিচাৰিছো এতিয়া নিশ্চয় বুজি পাইছা sin ৰেশিওটো যেটো এংগেল লোৱা হ'ব তাৰ বিপৰীত বাহুটো ওপৰত থাকিব আৰু অতিভুজটো তলত থাকিব cos a এংগেল লওঁ বা c এংগেল লওঁ সেইটো কোনো কথা নাই আমাৰ সন্নিহিত বাহু যেটো এংগেল লৈছো তাৰ গাতে লাগি থকা বাহুটো ওপৰত হ'ব অতিভুজ তলত হ'ব tanত কি হ'ব বিপৰীত বাহু বাই সন্নিহিত বাহু এতিয়া মই শৰ্টকাটত যাব বিচাৰিছো এইটো আমি কেনেকৈ মেথ কৰোতে ইমান দীঘলীয়া কৰিব নোৱাৰি মেথ কৰোতে আমি কি কৰিম মেথ কৰোতে আমি লিখিম sin p by h b by h আৰু p by d এই তিনিটা বস্তু মনত ৰাখিব পাৰিলে আমি ত্ৰিকোণমিতিৰ যিকোনো সাম কৰিব পাৰিম একদম গ্যাৰান্টি এইটো এই তিনিটা মনত ৰাখিব লাগিব sin c p by h cos c b by h tan c p by b আৰু যি তিনিটা বাকি থাকিল cot c সদায় মনত ৰাখিবা cot আৰু tan এইটো ৰেচিপ্ৰকেল উল্টা হয় tan যিমান হ'ব cot টো তাৰ ৰেচিপ্ৰকেল হ'ব ৰেচিপ্ৰকেল মানে বিপৰীতটো উল্টা হ'ব b টো ওপৰত যাব p টো তলত আহিব sec c এইটো হ'ব cosৰ বিপৰীত এইটো h টো ওপৰত যাব আৰু b টো তলত আহিব আৰু sinৰ বিপৰীত হ'ল cosec c h by p এই তিনিটা হ'ল এই তিনিটাৰ বিপৰীত sinৰ বিপৰীত হ'ল cosec cosৰ বিপৰীত হ'ল sec tanৰ বিপৰীত হ'ল cot এই তিনিটা গতিকে মই কৈছো এই তিনিটা যদি আমি মনত ৰাখিব পাৰো আমি কৰিম এতিয়া এই তিনিটা আমি কেনেকৈ মনত ৰাখিম এতিয়া মনত ৰাখিবলৈ হলে আমাৰ কিছুমান উপায় এটা উলিয়াব লাগিব মই কৈছো some people have curly black hair turned permanently brown
some people have এইটো লৈছো প্ৰথমটো ৰেশিও some means sin people ৰ পৰা লৈছো p have ৰ পৰা লৈছো a some people have curly মানে c cos b black is hair turn t লৈছো permanently p লৈছো brown d লৈছো এই বস্তুটো মনত ৰাখিলে আমি এই বস্তুটো ইজিলি মনত ৰাখিব পাৰো some people have curly black hair turn permanently brown এনেকৈ আমি বস্তুটো মনত ৰাখিব পাৰো এতিয়া কথা হ'ল মই p ৰ কথা কৈছো যেতিয়া p টো আমি কেনেকৈ কি কৰিম আমি এংগেল লৈছো c এংগেল যদি c লৈছো সদায় মনত ৰাখিবা যেটো এংগেল লোৱা হয় সেই এংগেলটো তাৰ অপোজিট সাইড যেটো থাকিব অপোজিট সাইডটো আমি সদায় p কম আৰু তাৰ গাতে লাগি থকা সাইডটো সদায় b কম এতিয়া মই বিপৰীত বাহু সন্নিহিত বাহু কবলৈ নাযাওঁ অপোজিট সাইডটো বিপৰীত বাহুটোক c এংগেলটো উল্টা ফালে থকা বাহুটোক আমি p বুলি কম অপোজিট সাইডস known as p and the adjacent side গাতে লাগি থকা সাইডটোক আমি b কম আৰু এইটো পার্মানেন্টলি কি থাকি যাব h থাকি যাব যদি এংগেল c লোৱা হয় তেনেহলে এইটো কি হ'ব p ৰ কাৰণে আমি লিখিম ab আৰু h ৰ কাৰণে লিখিম ac এইটো b ৰ কাৰণে লিখিম bc এইটো h ৰ কাৰণে ac এইটো p ৰ কাৰণে লিখিম ab আৰু b ৰ কাৰণে লিখিম bc এনেকৈ আমি সাইড বিলাকৰ ৰেশিও উলিয়াই লম sin c ab ac cos c যদি c লওঁ তেনেহলে ab ac হ'ব এইটো এংগেল c লৈ এইবাৰ যদি মই এংগেল a লব বিচাৰো ঠিক একেদৰে আমি ইউজ কৰিম বস্তুটো কাম p আৰু b সাইডটো চেঞ্জ হৈ যাব p আৰু b সাইডটো চেঞ্জ হৈ গলে কি হ'ব মই যদি এংগেল a লওঁ ফৰ এংগেল a এর অপোজিট সাইড এইটো লিখিব লাগিব p আৰু a এর গাতে লাগি থকাটো আমি লিখিম b এইটোৱে উল্টা কৈ লিখিলে হ'ল জাস্ট যেটো এংগেল লম তাৰ সিধা অপোজিট সাইডত যদি যেটো থাকিব হেইটোক আমি p কনসিডার কৰি লম আৰু যেটো তাৰ গাতে লাগি থাকিব তাক আমি b বুলি সো মই sin a এইবাৰ a এংগেল ললে কি হ'ব some people have p by h এইবাৰ p কোনটো হ'ব bc আৰু AC আগৰবাৰ কিন্তু আছিল AB by AC ফৰ এংগেল C কিন্তু এইবাৰ sin A হৈ গল BC by AC cos A হ'ব cos A curly black hair C cos black B hair H is equal to B হল AB আৰু এইটো হল AC tan A equal to p by permanently brown p by b p হল ইয়াতে bc আৰু এইটো হল bab ইয়াতে চাও c ৰ কাৰণে ab by ac তাতে আছিল sin c ab by ac ইয়াত cos a তাৰ মানে sin c সদায় মনত ৰাখিবা sin c cos a এইটো হয় আৰু sin a cos c cos c sin a এনেকৈ আহি যাব বস্তুটো এইখিনি হল আমাৰ বেসিক কনসেপ্ট এই বেসিক কনসেপ্ট খিনি জানিব পাৰিলে এক্সারসাইজ প্ৰথম যেটো দিয়া আছে এটা সামৰ ৰং নহব এইখিনি যদি আৰু এইখিনি যদি জানিব নোৱাৰা মই এটো কৈছো জীৱনত ত্ৰিকোণমিতি কৰিব নোৱাৰিবা গতিকে এইটো ইমানে ইম্পৰ্টেন্ট এই বস্তুখিনি আৰু এইটো মনত ৰাখিলে আমাৰ সব হৈ যাব তিনিটা জানিলে বাকি তিনিটা এই তিনিটা অপোজিট বিপৰীত হয় ৰেসিপ্ৰোকাল হয় সাইনৰ অপোজিট হয় কোসেক কোসৰ অপোজিট হয় সেক আৰু টেনৰ অপোজিট হয় কট এতিয়া মই অনুশীলনী এক্সারসাইজ লৈ আহিছো এক্সারসাইজ 8.1 প্ৰথম সামটো দিয়া আছে প্ৰথম এছটো হল ABC B কোণ সমকোণ আৰু AB 24 cm BC 7 cm হলে sin A cos A number 1 number 2 sin C cos C উলিওৱা cos C উলিওৱা এই কোশ্চেনটো আমাৰ দিয়া আছে আমি sin এর ভ্যালু আৰু cos এর ভ্যালু ফার্স্টত উলিয়াম মই ফার্স্টতে কি কৈছিলো যে এইটো সদায় সমকোণী ত্ৰিভুজ হ'ব ইয়াত কোশ্চেনত দিয়াই আছে সমকোণ আৰু কোনটো এংগেল সমকোণ হ'ব হেইটো মেনশন কৰা আছে
গতিকে আমি ফাৰ্ষ্ট ইয়াত ড্ৰ কৰি লওঁ কোশ্চেনটো মই মুছি দিছো এইখিনি নাম্বাৰ 1 টো ৰাখিছো ফাৰ্ষ্ট আমি ড্ৰ কৰি লওঁ এটা সমকোণী ত্ৰিভুজ এইটো যদি এটা সমকোণী ত্ৰিভুজ হয় এংগেল বি ইকুৱেল টু 90 ডিগ্ৰী দি আছে এনেকৈ ৰাখিলো এইটোক মই এ ললো আৰু এইটো বি ললো এইটো বি সি লওঁ কাৰণ বি সি টো সৰু দিয়া আছে এইটো এ লওঁ এইটো অলপ দীঘল দিয়া আছে 24 এইটো 7 দিয়া আছে হিচাপে অলপ মিলিব লাগিব এতিয়া আমাৰ এংগেল দিয়া আছে কোনটো এ আৰু ইয়াতো দিয়া আছে এ তেনেহলে আমাৰ এই এ এংগেল সাপেক্ষে এই বস্তু দুটা উলিয়াব লাগিব এ এংগেল উইথ ৰেসপেক্ট টু এ এংগেল আমি sin এ উলিয়াম আমাক এই তিনিটা বস্তু দিয়া আছে ইয়াতে এ বি ৰ ভ্যালু 24 সেন্টিমিটাৰ দিয়া আছে BC ৰ ভ্যালু ইয়াত 7 সেন্টিমিটাৰ দি আছে আৰু এই AB টো উলিয়াব লাগে এতিয়া এইটো উলিওৱাৰ আগতে মই ইয়াত ক'ব খুজিছো যেহেতু সমকোণী ত্ৰিভুজ এই ত্ৰিকোণমিতিৰ সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ যেটো আছে সূত্ৰটো আমি ব্যৱহাৰ কৰিব জানিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো নাজানিলে আমি ইয়াত একো কৰিব নোৱাৰিম ইয়াত পাইথাগোৰাছৰ সূত্ৰটোৱে মেইন ভূমিকা পালন কৰিব পাইথাগোৰাছৰ সূত্ৰটো কি আছিল h স্কয়াৰ is equal to p স্কয়াৰ plus b স্কয়াৰ এইটো আছিল আমাৰ পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ তিনিটা এটা ত্ৰিভুজৰ তিনিটা সাইড থাকে তিনিটাৰ ভিতৰত দুটা দি আছে থাৰ্ডটো নাজানো কিন্তু ইয়াত আমাক তিনিটা সাইডে উলিয়াব লাগিব তাৰ পিছতহে আমি অনুপাতত যাম গতিকে এই পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি আমি ac ৰ ভ্যালুটো উলিয়াই লম এতিয়া মই আৰম্ভ কৰিছো কেনেকৈ সলভ কৰিম ভালকৈ চাই লব ভিডিওটো স্কিপ কৰি নাযাব এইটো ম্যাথছ হয় যেহেতু গতিকে ম্যাথছৰ ভিডিও স্কিপ কৰিব গলে কিন্তু ম্যাথছ একো শিকিব নোৱাৰিবা এতিয়া মই সলিউশন দেখুৱাব বিচাৰিছো যে দিয়া আছে ত্ৰিভুজ এ বি সি এংগেল বি ইকুৱেল টু 90 ডিগ্ৰী এ বি ইকুৱেল টু 24 সেন্টিমিটাৰ আৰু BC equal to 7 সেন্টিমিটার এইখিনি আমাৰ দিয়া আছে এতিয়া এইখিনিৰ পৰা আমি কি কৰিব লাগিব যেহেতু এংগেল B 90 ডিগ্ৰী গতিকে আমাৰ হাইপোটেনাস হ'ব অতিভুজ হ'ব AC এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে AC স্কয়াৰ is equal to BC স্কয়াৰ plus AB স্কয়াৰ AC স্কয়াৰৰ ভ্যালু আমি নাজানো উলিয়াম BC 7 স্কয়াৰ প্লাস 324 স্কয়াৰ তেনেহলে AC স্কয়াৰ ইকুৱেল টু 7 স্কয়াৰ কিমান হয় 49 আৰু 24 স্কয়াৰ এইবিলাকত সদায় 1 ৰ পৰা 30 লৈকে মই সদায় সাজেষ্ট কৰো ষ্টুডেন্ট বিলাকক 1 ৰ পৰা 30 লৈকে নোৱাৰিলেও 1 ৰ পৰা 25 লৈকে যিমান কেইটা নাম্বাৰ আছে সংখ্যা আছে এই কেইটাৰ বৰ্গ স্কয়াৰ নাম্বাৰ কিমান হয় মুখস্থ কৰি লবা তোমালোকৰ ম্যাথছৰ কাৰণে বহুত সুবিধা হ'ব ম্যাথছৰ কাৰণে মেইন বস্তু হল আমাৰ টেবিল খিনি প্লাসৰ টেবিল মাইনাসৰ টেবিল এতিয়াতো ইমান সৰু নহয় এইবিলাক কৰিব পাৰিবা কিন্তু ইনপুট টেবিল এতিয়াও দেখা যায় বহুত ষ্টুডেন্টৰে প্ৰবলেম হয় গতিকে ইনপুট টেবিল পুৰণৰ দেউতাটো 1 ৰ পৰা 20 লৈকে মুখস্থ কৰি লবা 100% ম্যাথছত তোমালোকৰ স্পিড আহিবই আৰু 1 ৰ পৰা 25 লৈকে স্কয়াৰ নাম্বাৰ পূৰ্ণ বৰ্গ সংখ্যা যেটা আছে সেইটা উলিয়াই লবা এইটোৰ হয় 576 এই দুটা প্লাস কৰিলে কিমান হ'ব AC স্কয়াৰ ইকুৱেল টু 625 হৈ গল AC স্কয়াৰ therefore আমাৰ AC এটো স্কয়াৰ তো নালাগে AC হে লাগে AC 625 ৰ বৰ্গমূল হল 25 বৰ্গ জানিলে আমি বৰ্গমূলটো অটোমেটিক উলিয়াব পাৰিম যেনেকুৱা 24 স্কয়াৰ 24 ৰ বৰ্গ কিমান হয় 576 সো 576 ৰ বৰ্গমূল কিমান হ'ব 24 তেনেকৈ 625 ৰ বৰ্গমূল হ'ব 25 আৰু 25 স্কয়াৰ কৰিলে হ'ব 625 এইটো মই পাই গলো 25 সেন্টিমিটাৰ এতিয়া নেক্সট স্টেপটো যোৱাৰ কাৰণে মই কোশ্চেনটো মুছি দিছো কি কৰিবা ম্যাথছটো পঢ়তে ভিডিওটো চাওঁতে পাৰিলে ম্যাথ বুকটো যদি লগত লৈ পঢ়িব পাৰা তেনেহলে আশা কৰো ম্যাথছখিনি ধুনীয়াকৈ বুজি পাবা কাৰণ কোশ্চেনটো ইয়াত মই মুছি দিব লাগিব জাগা কম হোৱাৰ কাৰণে এতিয়া AC পাই গলো AB দি আছে
আৰু BC দিয়া আছে আমাক উলিয়াব লাগে নাম্বাৰ 1 ৰ কাৰণে কি উলিয়াব লাগে sin A sin A যদি লওঁ A ৰ বিপৰীত বাহু কোনটো হয় BC ওপৰত হ'ব বিপৰীতটো ওপৰত হ'ব ডাইৰেক্ট যেটো বিপৰীত হ'ব আৰু তলত হ'ব অতিভুজটো হ'ল AC sin A BC AC BC ৰ ভ্যালু হ'ল 7 আৰু 7 সেন্টিমিটাৰ ইয়াত লিখিব নালাগে ৰেশিওত কোনো ইউনিট নাথাকে আৰু এইটো 25 7/25 আৰু cos A উলিয়াব দিছে cos A ৰ কাৰণে cosৰ কাৰণে হয় যেটো এংগেল লৈছো A এংগেলৰ লগতে লাগি থকা সাইডটো AB বাই অতিভুজ হাইপোটেনাস AB হল 24 AC হল 25 এইটো নাম্বাৰ 1 आंसर হৈ গল তো এই ৰেশিওটো লাগিব এইটো নাম্বাৰ 1 आंसर হৈ গল এতিয়া নাম্বাৰ 2 ৰ কাৰণে যদি নাম্বাৰ 1 টো দিয়া থাকে এইখিনি কৰি আহি তাৰ পিছত এইখিনি লগাই দিলে হৈ গল যদি নাম্বাৰ 2 টো দিয়ে পৰীক্ষাটো দুটাই নিদিয়ে পৰীক্ষাত এটাই দিব যদি নাম্বাৰ 2 দিয়ে তেনেহলে এইখিনি পাৰ্ট কৰিব নালাগে এইখিনি বাদ দি ইয়াৰ এই AC লৈকে যে কৰিছা এই AC ৰ পৰা আহি নাম্বাৰ 2 টা স্টাৰ্ট কৰি sin C লৈ গল sin C sin C হলে এইটো বিপৰীত বাহু হ'ব ডিভাইডেড বাই অতিভুজ হ'ব বিপৰীত বাহু 24 অতিভুজ 25 cos C cos ওপৰত হ'ব কি সন্নিহিত বাহু মানে এডজাসেন্ট সাইড যেটো লগতে লাগি থাকে BC বাই AC ইকুয়াল টু 7/25 এইটো আছে সব কিমান ইজি হয় এই জাস্ট এই ৰেশিও কেইটা জানিলে আমি ম্যাথ ইজিলি কৰিব পাৰিম কিন্তু এই চ্যাপ্টাৰটো কৰিবলৈ হলে এই ৰেশিও কেইটা আৰু পাইথাগোৰাছৰ সূত্ৰটো ভালকৈ কৰিব লাগিব এতিয়া নেক্সট মই কোশ্চেন নম্বৰ 2 টো লৈছো চিত্ৰৰ পৰা tan p - cot r উলিওৱা এইটো ফিগাৰটো দিয়া আছে চিত্ৰটো দিয়া আছে ইয়াৰ এংগেল Q হল 90 ডিগ্ৰী ইয়াতে এই চিনটো দিয়া থাকিলে এইটো 90 ডিগ্ৰী মিন কৰিব আৰু এইটো PQ দিয়া আছে 12 আৰু PR দিয়া আছে 30 এতিয়া মই ডাইৰেক্ট স্টাৰ্ট কৰিম টাইম ইমান নলওঁ কাৰণ ভিডিওটো বহুত লম্বা হৈ যাব নহলে সলিউশন চিত্ৰত ত্ৰিভুজ PQR angle Q is equal to 90 degree PQ equal to 12 centimeter আৰু QR equal to দিয়া নাই এটো আমি উলিয়াই লম কিবা লিখিলে হ'ব PR equal to 13 centimeter এইখিনি দিয়া আছে আমাক উলিয়াব লাগে tan p - cot r এইটো উলিয়াব লাগে এতিয়া চাওক এই ত্ৰিভুজত সদায় তৃতীয় বাহুটো উলিয়াব লাগে দুটা বাহু দিয়া থাকিব আৰু থাৰ্ডটো উলিয়াবই লাগিব কিন্তু গতিকে এইটোৱে এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে থাকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাম কি দিয়া আছে 90 ডিগ্ৰী হৈছে Q বিপৰীত যেটো হয় এটো হ'ব অতিভুজ PR স্কয়াৰ is equal to বাকি দুটা সাইড যে আছে স্কয়াৰ কৰি প্লাস কৰিলে হৈ গল এতিয়া PR ৰ দি আছে 13 স্কয়াৰ PQ ৰ দি আছে 12 স্কয়াৰ এটো QR স্কয়াৰ তেনেহলে এটো QR স্কয়াৰ is equal to 13 স্কয়াৰ কিমান হয় 169 আৰু মাইনাস এটো ইফালে আহিলে মাইনাস হ'ব ইয়াৰ লগত 144 QR কিমান পালো QR স্কয়াৰ is equal to এটো মাইনাস কৰিলে 25 হয় QR স্কয়াৰ is equal to 25 therefore আমাক QR লাগে 25 ৰ বৰ্গমূল 5 এটো 5 সেন্টিমিটাৰ হ'ব QR is equal to 5 সেন্টিমিটাৰ এই তিনিটা কাম আসল কামটো আমি কৰিলো তিনিটা সাইড আহি গল এতিয়া এইখিনি মই মুছি দি কোশ্চেনটো মুছি দি মই নেক্সট পাৰ্টটো উলিয়াই লম এতিয়া মই সেপাৰেট কৈ উলিয়াব পাৰো নাইবা মই কোশ্চেনটোৰ পৰা ডাইৰেক্ট লিখি দি উলিয়াব পাৰো আমাক উলিয়াব লাগে এতিয়া কি উলিয়াব দিছে tan p - cot r tan p - cot r yes tan p - cot r tan এইবাৰ tan p এংগেলটো লৈছে এই p এংগেল ললে tan ৰ কাৰণে কি হয় tan ৰ কাৰণে হল তাৰ অপোজিট tan ৰ অপোজিট এইটো আৰু tan ৰ ইনটো এইটো বিপৰীত আৰু এডজাসেন্ট এইটো অপোজিট tan ৰ কাৰণে আমি কি লিখো বিপৰীত বাহু বাই
সন্নিহিত বাহু বিপৰীত বাহুটো হল QR আৰু সন্নিহিত বাহুটো হল PQ মাইনাস cot R cot কি হয় tan ৰ উল্টা হয় ফাৰ্স্ট মই সেইকাৰণে কৈছো cot ৰ ভ্যালুটো উলিয়াম আমি tan ৰ ভ্যালুটো উলিয়াম tan ৰ কাৰণে যদি r লওঁ tan r ললে এইটো কি হ'ব tan r is equal to tan ৰ বিপৰীত বাহুটো ওপৰত হ'ব আৰু এইটো হ'ব PQ আৰু এইটো হ'ব QR PQ by QR কিন্তু এইটো আমাক উলিয়াব লাগে cot cot tan ৰ উল্টা হয় তাৰ মানে QR by PQ হ'ব এইটো হ'ব QR by PQ এইটো আমি কিমান উলিয়াব পাৰো ইয়াৰ ভ্যালু হল QR ৰ ভ্যালু 5 এইটোৰ ভ্যালু 12 minus 5 12 is equal to 0 आंसर আমাৰ ওলাই গল কিমান 0 হৈ গল tan p minus cot r is equal to 0 এইটোৱে আমাৰ tan p minus cot r is equal to 0 নিশ্চয় বুজি পাইছা এইখিনি একো টান নহয় জাস্ট ৰেশিও কেইটা মুখস্থ কৰি লবা আৰু পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিবা দিয়া আছে sin a is equal to 3 by 4 দিয়া আছে sin a equal to 3 by 4 এতিয়া চাও sin a যদি 3 by 4 হয় মই ইয়াত p b আৰু h লৈ কৰিম মই ইয়াত কিহত নাযাম a b b c এইবিলাকত নাযাম p b h এইটো লৈ কৰিলে তোমালোকৰ সুবিধা হ'ব কেনেকৈ ইজি হয় মেথছখিনি গম পাবা p b h তাৰ মানে এইটো sin a sin ৰ ৰেশিও sum people have sum ৰ কাৰণে sin people ৰ কাৰণে p এইচৰ আহিব হেবৰ পৰা p by h equal to 3 by 4 এতিয়া p by h equal to 3 by 4 এইটো আমি p আৰু h পালো এতিয়া আমাক a এংগেল লোৱা হৈছে এইটো হ'ব p এইটো হ'ব h এইটো হ'ব b ইয়াৰ কাৰণে আমি লিখিব পাৰিম 4 ইয়াৰ কাৰণে 3 এইটো উলিয়াব লাগে এতিয়া b নাজানো এই p b h এই তিনিটাই লাগিব এইটো মই যদি k বুলি ধৰো বা ধৰা হল বুলি লিখিব পাৰা ধৰো বা ধৰা হল p by h equal to 3 by 4 এনেকুৱা যদি অনুপাত বিলাক দিয়া থাকে এই ওপৰটো p equal to হ'ব এই ওপৰটো ইয়াৰ আৰু ইয়াৰ কনস্ট্যান্টটো ইনটু হ'ব এইটো এটা ধ্ৰুবক হয় আৰু h equal to হ'ব h তলত আছে এই তলতটো আহিব আৰু এইটো ইনটু হৈ যাব h equal to 4k p equal to 3k h equal to 4k এতিয়া p আৰু h জানিলো আমি জানো নাই না এতিয়া বুলি লিখি দিম ইমান দীঘল লিখিব নালাগে এতিয়া h স্কয়ার is equal to p স্কয়ার plus b স্কয়ার এইটো পাইথাগোৰাছৰ অতিভুজ স্কয়ার পারপেন্ডিকুলার ভুজ স্কয়ার plus উন্নতি স্কয়ার h স্কয়াৰৰ ভ্যালু দি আছে 4k স্কয়ার ইকুয়াল টু p এর ভ্যালু দি আছে 3k স্কয়ার plus b স্কয়ার আগৰটোৰ দৰে এইটো হ'ব 4k 4 স্কয়ার কৰিলে 16k স্কয়ার এইটো ইফালে আহিলে মাইনাস হ'ব স্কয়ার কৰি দিম 9k স্কয়ার ইকুয়াল টু এইটো b স্কয়ার থাকিব মই b স্কয়ারটা যদি আগত লিখি দিম তেনেহলে এইটো কি হ'ব মাইনাস কৰিলে কিমান হয় এইটো 16 minus 9 7k স্কয়ার এটাকে b equal to therefore b equal to root over 7k এতিয়া জাগা নোহোৱাৰ কাৰণে মই কোশ্চেনটো আৰু আধাখিনি মুছি দিছো আমাক যিখিনি লাগে সেইখিনি ৰাখি দিম আমাক p h আৰু b এই তিনটাৰ ভ্যালু লাগে আমাক কি উলিয়াব দিছে কোশ্চেনত দি আছে cos a আৰু tan a therefore cos a cos ৰ কাৰণে হল b by h b ৰ ভ্যালু কিমান b ৰ ভ্যালু পাইছো √7k আৰু h ৰ ভ্যালু কিমান পাইছো 4k এই k কে কাটি দিম √7/4 আৰু tan a tan ৰ হল p by b p ৰ ভ্যালু কিমান পাইছো 3k আৰু b ৰ ভ্যালু কিমান পাইছো √7k এই k কে কাটি যাব 3/√7 এইটো আমাৰ आंसर ওলাই গল আজি মই এই তিনিটা সামে কৰি দিলো কাৰণ ভিডিওটো বহুত লম্বা হৈ গল ভিডিওটো মই আশা কৰো স্কিপ নোহোৱাকৈ চালে মেথছখিনি গোটেই বুজি পাবা যদি মোৰ ভিডিওটো ভাল লাগে নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা